নমস্কাৰ বন্ধুবৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ সংখ্যা প্ৰণালীৰ বিষয়ে অধ্যয়ন কৰিম নাম্বাৰ সিস্টেম যে নাম্বাৰ সিস্টেম বুলি ক'লে আমি স্বাভাৱিক সংখ্যাৰ কথা জানো স্বাভাৱিক সংখ্যা কি n নেচাৰেল নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 up to infinite numbers গতিকে এইখিনি হ'ল এই স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা ইংৰাজী নেচাৰেল নাম্বাৰ তাৰপিছত আহিলে পূৰ্ণ সংখ্যা কাক কয় যে হোল নাম্বাৰছ w যে শূন্যকে ধৰি সকলো স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কয় গতিকে শূন্যটো থাকিলে সকলো স্বাভাৱিক সংখ্যা মানে কি n টো কি আছে এইখিনি 1 2 3 4 এইখিনি আমি ইয়াত বহাই দিলোঁ গতিকে এইটো হ'ল কি পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাৰ সংহতিটো কি 0 1 2 3 4 5 6 up to infinite numbers গতিকে পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাটো সোমাই থাকে অন্তৰ্ভুক্ত হৈ থাকে পূৰ্ণ সংখ্যাটো আমি সংখ্যা ৰেখা যদি আমি প্ৰদৰ্শন কৰোঁ তেতিয়াহ'লে আমি কি পাম এটা যদি আমি সংখ্যা ৰেখা লওঁ তেতিয়াহ'লে আমি কি লওঁ যে এক একক দূৰত্বত যদি এনেকুৱা ধৰণে আমি বিন্দুবিলাক লওঁ ইয়াৰ পৰা এলৈকে এক একক দূৰত্ব ইয়াৰ পৰা এলৈকে এক একক দূৰত্ব ইয়াৰ পৰা এলৈকে এক একক দূৰত্ব যদি এক একক দূৰত্বত যদি আমি স্কেলডাল এনেকৈ ধৰণে লওঁ এক একক দূৰত্বত লওঁ তেতিয়াহ'লে আমি কিছুমান বিন্দু পাম সেই বিন্দুবিলাক কেনেকৈ হ'ব যে 0 1 2 3 4 5 এনেকৈ সংখ্যা ৰেখাডাল গৈ থাকিব আপ টু ক'লৈকে অসীমলৈকে গৈ থাকিব গতিকে এইটো হ'ল পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাখিনিতে এটা কথা হ'ল যে পূৰ্ণ সংখ্যা ধাৰণা হ'ল যে যদি এইফালে দি যাব পাৰে এনেকৈ ধৰণে আগবাঢ়ি গৈ থাকিব পাৰে তেতিয়া মানুহবিলাকৰ মনত প্ৰশ্ন হৈছিল যে এইফালে যদি এনেকৈ ধৰণে সংখ্যা পাই গৈ থাকোঁ আগবাঢ়ি গৈ থাকিব পাৰে তেতিয়াহ'লে এইফালেও পাৰিব লাগে তেতিয়াহ'লে এনেকুৱা ধৰণে মানুহবিলাকৰ মাজত কি হৈছে চিন্তাটো হৈছিল এনেকুৱা ধৰণে চিন্তাটো কি হ'ল যে ডেভেলপ হৈ পিছত তেওঁলোকে চিন্তা কৰিলে হয় কিছুমানে হ'ব পাৰে বুলি কৈ এনেকৈ ধৰণে থৈ দিলে কিন্তু তাতে কিছুমান মানুহে কি কৰিলে যে সেইটো কথাটো চিন্তা কৰিলে যে এনেকুৱা ধৰণৰ সংখ্যা থাকিব পাৰে সেই সংখ্যাবোৰ কি হ'ব পাৰে এনেকুৱা ধৰণে বহুত দিনৰ পিছত তেওঁলোকে গম পালে যে এনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকিব পাৰে গতিকে এই সংখ্যাটো ধৰা আমি ধৰি লৈছোঁ মই যদি এইফালে খোজকাঢ়ি গৈ থাকোঁ এইফালে যদি যাওঁ মই তেতিয়াহ'লে কি হয় প্লাছ এনেকুৱা ধৰণে সংখ্যাবিলাক 1 2 এনেকুৱা ধৰণে পাওঁ যদি মই এইফালেওতো মই যাব পাৰোঁ ৰাস্তা এটাত মই থিয় হৈ আছোঁ গতিকে মই ৰাস্তাতে থিয় হৈ মই এইফালে যাব পাৰোঁ সোঁফালে যাব পাৰোঁ মই এইফালে বাওঁফালে যাব পাৰোঁ তেতিয়াহ'লে বাওঁফালেও মই আহিব পাৰোঁ পাৰিম নাই পাৰিম গতিকে বাওঁফালে যদি আহোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ আমি কি পাম ঋণাত্মক সংখ্যাখিনি পাম আৰু সেই সংখ্যাখিনি পোৱাৰ পিছতে কি হ'ল যে অখণ্ড সংখ্যা আমি এইখিনি সংখ্যা পাম সেই সংখ্যাখিনি হ'ল কি অখণ্ড সংখ্যা অখণ্ড মানে যিবিলাক খণ্ডিত বা ভাগ হৈ নাথাকে গোটা সংখ্যা অখণ্ড সংখ্যা মানে কি যিবিলাক সংখ্যা খণ্ডিত বা ভাগ হৈ নাথাকে অখণ্ড গোটা সংখ্যা গতিকে অখণ্ড সংখ্যাটো কি বুলি কোৱা হয় ইণ্টিজাৰ বুলি কোৱা হয় তাক আই বা জেড প্ৰতীকেৰে প্ৰকাশ কৰা হয় সাধাৰণতে জেড প্ৰতীকেৰে প্ৰকাশ কৰা হয় জেডটো জাৰ্মান শব্দ জেহলেনৰ পৰা আহিছে যাৰ অৰ্থটো কি গণনা কৰা গতিকে অখণ্ড সংখ্যাটো আমি দেখিছোঁ যে অখণ্ড সংখ্যাটো কি যে অখণ্ড সংখ্যা ধৰি লৈছোঁ মই শূন্য এই সংখ্যাৰ ফলত যদি মই শূন্য হওঁ তেতিয়াহ'লে মোৰ সোঁ হাতখনৰ ফালে থকা সংখ্যাখিনি কি হ'ব ধনাত্মক সংখ্যা আৰু বাওঁ হাতখনৰ ফালে থকা সংখ্যাখিনি কি হ'ব ঋণাত্মক সংখ্যা গতিকে আমি কি পাইছোঁ অখণ্ড সংখ্যাৰ যদি সংখ্যাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰোঁ তেতিয়া এক একক নিৰ্দিষ্ট একক দূৰত্বত আমি যদি লওঁ তেতিয়াহ'লে শূন্যৰ সোঁফালে থকা সংখ্যাখিনি ধনাত্মক সংখ্যা আৰু বাওঁফালে থকা সংখ্যাখিনি ঋণাত্মক অখণ্ড সংখ্যা গতিকে এইটো কি হ'ব এইফালে অসীমলৈকে গৈ থাকিব আৰু এইফালে অসীমলৈকে গৈ থাকিব তেতিয়াহ'লে আমি যদি চাওঁ অখণ্ড সংখ্যা জেডটো হয় জেড হ'লে কি হ'ব -4 এইফালে সংখ্যা বহুত থাকিব এইফালে আমি কি পাইছোঁ -4 -3 -2 -1 0 আৰু nটো কি নেচাৰেল নাম্বাৰ গতিকে এই স্বাভাৱিক সংখ্যাখিনি আৰু 0,n মানে কি হোল নাম্বাৰছ পূৰ্ণ সংখ্যা গতিকে আমি দেখিছোঁ যে অখণ্ড সংখ্যাত কি থাকে স্বাভাৱিক সংখ্যাখিনিও অন্তৰ্ভুক্ত হৈ থাকে সোমাই থাকে আৰু পূৰ্ণ সংখ্যাখিনিও সোমাই থাকে অখণ্ড সংখ্যাখিনি আমি প্ৰকাশ কেনেকৈ ধৰণে কৰিলে সহজ কেনেকৈ হৈছে যে অখণ্ড সংখ্যাখিনি আমি কেনেকৈ কৰোঁ 0 +-1 +-2 +-3 +-4 up to infinite numbers অসীমলৈকে বিস্তাৰিত হৈ থাকিব গতিকে 0 মানে আমি যে সংখ্যা ৰেখাডাল চাই দিলে আমাৰ কাৰণে সহজ হৈ যায় কেনেকৈ চোৱা 0 হ'লে কি হ'ব 0 তেতিয়া +-1 মানে এই +1টো আৰু এইটো -1 তাৰমানে এফালে প্লাছ এটা থাকে এইফালেও এটা থাকে আৰু এইফালে এটা সেইটোকে +-1 মানে কোনটো এইটো +1 আৰু এইটো হ'ল -1 তাৰপিছত আহিলে +-2 হ'লে কি হ'ল চোৱা +2 এইফালে সোঁফালে হ'ল +2 আৰু বাওঁফালে এটা সংখ্যা আছে অনুৰূপ এটা সংখ্যা আছে সেইটোকে -2 গতিকে এনেকৈ ধৰণৰ সংখ্যাখিনি আমি পাইছোঁ গতিকে এইখিনি পালোঁ আমি কি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা
অখণ্ড সংখ্যা যিবিলাক সংখ্যা খণ্ডিত বা ভাগ হৈ নাথাকে গোটা সংখ্যা সেইবোৰ অখণ্ড সংখ্যা তাৰপিছতে আমি এটা যদি উদাহৰণ চাওঁ যে দুজন ল'ৰাই কি কৰিলে যে দুজন ল'ৰাক এটা বিস্কুট খাবলৈ দিয়া হ'ল আৰু সিহঁতক কোৱা হ'ল যে তোমালোকে সমানে ভগাই খাবা অৰ্থাৎ বিস্কুটটো ভাঙি খাব লাগিব হয় নে নহয় লকডাউনৰ দিন আটকৰ দিন গতিকে এই লকডাউনৰ আটকত আমি এটা বিস্কুট খাবলৈ পোৱাটো সৌভাগ্যৰ কথা কিন্তু আমি কি হৈছে এডোখৰ পোৱাটো সৌভাগ্য গতিকে আমি পাইছোঁ যে কি এই লকডাউনৰ সময়ছোৱাত আমি দুজন ল'ৰাক ধৰি লৈছোঁ যে দুজন ল'ৰাক আমি কি কৰিলোঁ যে দুজন ল'ৰাক এটা বিস্কুট দিলোঁ আমাক ওলাইছোঁ এতিয়া বিস্কুট এটা আছে দিলোঁ গতিকে সিহঁতক ক'লোঁ যে সমানে তোমালোকে ভাগ কৰি খোৱা তেতিয়াহ'লে ধৰি লৈছোঁ ল'ৰা দুজন এজন সমীৰ আৰু আনজন ধৰি লৈছোঁ দমচেং তেতিয়া আমি সিহঁতে সমানে ভাগ কৰি দিলোঁ কোনোবাই আগে খাই পেলাই পাই মই ভাগ কৰি দিলোঁ কেনেকৈ ভাগ কৰি দিলোঁ যে সমানে এক এডোখৰ দিলোঁ এক এডোখৰ দিলোঁ দুডোখৰ কৰিলে কি হ'ব সমীৰে কিমান অংশ খালে সমীৰে বিস্কুট চোটাৰ দুটা ভাগৰ এটা ভাগ খালে অৰ্থাৎ কি দুভাগৰ এক অংশ খালে তেতিয়াহ'লে এইটোতো চালোঁ এইটো কি নহয় এই সংখ্যাটো কি নহয় যে এই সংখ্যাটো স্বাভাৱিক সংখ্যা নহয় এই সংখ্যাটো পূৰ্ণ সংখ্যা নহয় এই সংখ্যাটো অখণ্ড সংখ্যা নহয় তেতিয়াহ'লে এইটো কি সংখ্যা নহ'ব নেকি তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছুমান আমি সংখ্যা পাইছোঁ আৰু আগতো মানুহবিলাকে পাইছিলে তেতিয়া এনেকুৱা ধৰণৰ যেতিয়া সংখ্যাবিলাক ওলায় বা এনেকুৱা ধৰণৰ কথাবিলাক চিন্তা ওলায় তেওঁলোকে কিছুমানে এইবিলাক কথা নাপাতে থৈ দিয়ে কিছুমানে চিন্তা কৰে যে এনেকুৱা ধৰণৰ সংখ্যাবোৰ কি হ'ব পাৰে বা এইটো কি সংখ্যা হ'ব পাৰে এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ নাম কি হ'ব পাৰে এনেকৈ বহুত মানে বছৰ ধৰি চিন্তা চৰ্চা কৰাৰ পিছত আজি পৰ্যায় পাইছেহি তাৰপিছত দেখিলে যে এনেকুৱা ধৰণৰ সংখ্যা যিটো কি হ'ল দুটা অখণ্ড 1/2 এইটো ওপৰটো এটা ভগ্নাংশ হৈ আছে এইটো ল'ব এইটো হৰণ গতিকে এইটো এটা অনুপাতটো কি দুটা অখণ্ড সংখ্যাৰ এইটো অখণ্ড সংখ্যা আৰু তলতো শূন্য নহয় গতিকে এনেকুৱা ধৰণৰ এটা অনুপাত পালোঁ দুটা অখণ্ড সংখ্যাৰ এটা অনুপাত পাইছোঁ গতিকে এই অনুপাতটো এটা নাম আছে তাৰপিছতে কি হ'ল দমচেঙে কিমান খাব তেতিয়াহ'লে দমচেঙৰ অনুৰূপে দুভাগৰ এক লকডাউনত এডোখৰ বিস্কুট পোৱাটো বহুত গৌৰৱৰ কথা হয়নে নহয় গতিকে এই লকডাউনৰ সময়ত আমি এনেকৈ পাইছোঁ তাৰপিছতে মই সিহঁতক দিলোঁ এডোখৰ তেতিয়াহ'লে কি হ'ল এডোখৰ দিওঁতে কি হ'ল বিস্কুটটো খাই আমি কি হ'ল যে আমি চিন্তা কৰিছোঁ এই এনেকুৱা ধৰণৰ সংখ্যাবোৰ কি হ'ব পাৰে তেতিয়া আমি দেখিলোঁ যে এই ধৰণৰ সংখ্যাবোৰ হ'ল কি এনেকুৱা ধৰণৰ সংখ্যাবোৰ এটা নাম আছে সেই নামটো কি হ'ব পাৰে তেতিয়াহ'লে আমি দেখিলোঁ যে সেই নামটো হ'ল কি পৰিমেয় সংখ্যা গতিকে সেইটো কি হ'ল পৰিমেয় সংখ্যা দুটা অখণ্ড সংখ্যাৰ অনুপাত হিচাপে যেতিয়া আমি এটা সংখ্যা প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সেই সংখ্যাটো কি বুলি কোৱা হয় পৰিমেয় সংখ্যা গতিকে আমি পৰিমেয় সংখ্যা নতুন এটা সংখ্যা পালোঁ সেই সংখ্যাটো কি পৰিমেয় সংখ্যা কাক কয় যে যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p q অখণ্ড সংখ্যা আৰু q সমান শূন্য নহয় তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে গতিকে পৰিমেয় সংখ্যা কাক কয় যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p q অখণ্ড সংখ্যা আৰু q সমান শূন্য নহয় তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে উদাহৰণ আমি চাওঁ যে 1/2 22/7 এটা দুটা অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশ কৰিছোঁ এইটো দুটা অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশ কৰিছোঁ 0 0 1 এইবিলাক হ'ল কি পৰিমেয় সংখ্যা আমাৰ প্ৰশ্ন হৈছে আমাৰ চিন্তা হৈছে নাই বাৰু যে 0 0টো আৰু 1টো আমি অনুপাত হিচাপে দেখা নাই তেতিয়াহ'লে 0 আৰু 1টো কেনেকৈ হ'ব 0টো কেনেকৈ পৰিমেয় সংখ্যা হ'ব 0 মানে কি 0/1 0/2 শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য হ'ব তেতিয়াহ'লে এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি এইটো p/q শূন্যটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা আৰু তলতো শূন্য নহয় গতিকে শূন্যটো এটা কি পৰিমেয় সংখ্যা 1টো আকৌ কেনেকৈ এইটোতো দুটা অখণ্ড সংখ্যা অনুপাত হৈ থকা নাই এটাই আছে এইটো কেনেকৈ পৰিমেয় সংখ্যা হ'ব এইটো হ'ব কেনেকৈ ধৰণৰ চোৱা যে এইটো হ'ল 1 মানে 1 দুটা অখণ্ড সংখ্যা তলতো শূন্য নহয় আমাৰ কথাটো স্পষ্ট হ'লে যে হাফটোৰ কথা আমি চালোঁ হাফটো কেনেকৈ পৰিমেয় সংখ্যা এইটো 1টো বিলংছ টু কি z অখণ্ড সংখ্যা আৰু 2টো বিলংছ টু z2টো অখণ্ড সংখ্যা আৰু তলতো q সমান শূন্য নহয় বুলি কৈছে p q আৰ্হি হৈ গ'ল এইটো p এইটো q হয় নাই qটো শূন্য নহয় তলতো q ওপৰ ল'ব এইটো হৰটো কি 2 আছে 2 গতিকে qটো ইজ নট ইকুৱেল 0 গতিকে এইটো কি 1/2 এটা পৰিমেয় সংখ্যা এইটো আমি পালোঁ এটা পৰিমেয় সংখ্যা পালোঁ গতিকে পৰিমেয় সংখ্যা পালোঁ এতিয়া আমি কি কৰিম যে সংখ্যা ৰেখাত আমি কি কৰিলোঁ পূৰ্ণ সংখ্যা প্ৰদৰ্শন কৰিলোঁ সংখ্যা ৰেখাত আমি অখণ্ড সংখ্যা প্ৰদৰ্শন কৰিলোঁ এতিয়া আমি সংখ্যা ৰেখাত আমি যদি চাওঁ আমি কি চাওঁ পৰিমেয় সংখ্যা চাওঁ পৰিমেয় সংখ্যাটো কেনেকৈ ধৰণে পাম আমি
আমি বৰ ডাঙৰ নহয়, এটা সৰু একেবাৰে সৰু এটা উদাহৰণ লৈছোঁ। এইটো হ'ল এটা সংখ্যা ৰেখা আছে, সংখ্যা ৰেখাডালত আমি ধৰি লৈছোঁ এইটো 0 আৰু এইটো 1 তেতিয়াহ'লে ইহঁতৰ মাজত 0 আৰু 1ৰ মাজত আধা কৰিলে কি হ'ব? মাজত থকা সংখ্যাটো হ'ব কি? হাফ। 0 আৰু হাফ ইয়াৰ মাজত থকা সংখ্যাটো কি হ'ব? 1/4। ইয়াৰ মাজত থকা সংখ্যাটো 1/8। ইয়াৰ মাজত থকা সংখ্যাটো 1/16। এনেকৈ যদি সৰু সৰু কৰি গৈ থাকোঁ একদম সৰু কৰি গৈ আছোঁ আমি যদি সৰু কৰি গৈ থাকোঁ, ইহঁতৰ মাজত কি হ'ব? ইমানেই সংখ্যা পাম আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। তেতিয়া আমি কি পাম? বহুত সংখ্যা পাম যিবিলাক হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। এই হিচাপ কৰি শেষ কৰিব নোৱাৰিলে তেতিয়াহ'লে তাকে কি বুলি কোৱা হয়? যে অসীম সংখ্যক কি বুলি কোৱা হয়? অসীম সংখ্যক পৰিমেয় সংখ্যা বুলি কোৱা হয়। তেনে যিকোনো দুটা প্ৰদত্ত মানে যিকোনো দুটা দি থোৱা 0 মই একেবাৰে সৰু এটা উদাহৰণ লৈছোঁ 0 আৰু 1 বেলেগো ল'ব পাৰে। তেতিয়াহ'লে কি হ'ব? যে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। আমি কি জানিলোঁ? যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। গতিকে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। ধৰি লৈছোঁ 0 আৰু 1 হ'লে যে ইমান পৰিমেয় সংখ্যা থাকিব, আমি মানে উলিয়াই থাকিলে শেষ কৰিব নোৱাৰোঁ। অসীম মানে শেষ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমি এই কথাটো শিকিছোঁ। আমি কথাখিনি শিকিম, কিন্তু কথাখিনি শিকাৰ লগতে কি হ'ব? আমি বিষয়বস্তু আয়ত্ব কৰাৰ লগতে আমি প্ৰকৃত নম্বৰ পাব লাগিব। গতিকে ইয়াত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, সময় সুবিধা মিলাই মই কৈ যাম মাজে মাজে। চোৱা, ইয়াৰ কুৱেশ্যনটো হ'ব পাৰে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা থাকে A এটা, B দুটা, C অসীম সংখ্যক, D এটা নহয়। এতিয়া কি হ'ল? প্ৰশ্নটো কেনেকুৱা হ'ব পাৰে? আমি বিষয়বস্তুটো শিকিছোঁ যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। এই কথাটো শিকিলোঁ। এইটো শিকিলোঁ, কিন্তু প্ৰশ্নটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? বিভিন্ন ধৰণে হ'ব পাৰে। একদম মূল কথাটো মই কৈছোঁ যে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা থাকে। কি থাকিব? এটা, দুটা, অসীম সংখ্যক ওপৰৰ এটাও নহয়। উত্তৰটো কি? উত্তৰটো কি হ'ল? আমি গম পালোঁ যে অসীম সংখ্যক। আনচাৰটো কি হ'ব? আনচাৰটো হ'ব C2, অসীম সংখ্যক। যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাত পৰিমেয় সংখ্যা কিমান থাকে? অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। আমি এতিয়া বিষয়বস্তু শিকিম, শিকাৰ লগতে আমি এনেকুৱা ধৰণৰ কথাবোৰ অকণমান নিজে চিন্তাও কৰিব লাগিব। চিন্তা কৰিলে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ আমি কৰিব পাৰিম। তেতিয়া আমি বিষয়বস্তুটো আয়ত্ব কৰিব পাৰিম, পৰীক্ষাটো নম্বৰ আমি পাম। দুয়োটাই আমাৰ কাৰণে সহজ হৈ পৰিব। তেতিয়াহ'লে আমি পৰিমেয় সংখ্যাৰ কথা শিকিলোঁ। গতিকে পৰিমেয় সংখ্যা আমি যিকোনো এটা পৰিমেয় সংখ্যা ৰেখাত কেনেকৈ কিমান থাকিব পাৰে এই কথাও শিকিলোঁ। এতিয়া আমি চাম যে কি কৰিম, যে এই অনুশীলনী অংকত আমি তোমালোকক অকণমান দেখাই দিছোঁ। অনুশীলনী 1.1ৰ 1 নম্বৰ প্ৰশ্নটো আছে, যে প্ৰশ্নটো তোমালোকে মন কৰিবা। প্ৰশ্নটো চোৱা, প্ৰশ্নটো কি আছে? যে শূন্যটো পৰিমেয় সংখ্যা হয়নে? এক p/q ৰাশিত প্ৰকাশ কৰিব পাৰিনে? প্ৰশ্ন দেখিছা যে শূন্যটো পৰিমেয় সংখ্যা হয়নে? এক p/q ৰাশিত প্ৰকাশ কৰিব পাৰিনে সুধিছে। আমি তেতিয়াহ'লে উত্তৰটো লিখিম। আনচাৰটো যে শূন্যটো পৰিমেয় সংখ্যা কি হয়?
সুধিছে ইয়াক p/q আহি প্ৰকাশ কৰিব পাৰিনে ইয়াক p/q য'ত pq belongs to z q is not equal 0 ইয়াক p/q আহি প্ৰকাশ কৰিব পাৰি বুজি পাইছেনে শূন্যটো পৰিমেয় সংখ্যা হয় এক সুধিছে যে p/q আহি প্ৰকাশ কৰিব পাৰি নে এক p/q আহি প্ৰকাশ কৰিব পাৰি আমি কথাটো লিখিলোঁ আৰু আমি কথাটো দেখাইছিলোঁ যে তোমালোকে জানাই যে শূন্য হ'ল হয় নহয় শূন্য হ'ল 0 হ'লে কি হ'ল 0/1 0/1 মানে কি 0 × 1/1 তেতিয়াহ'লে কি হ'ব তলত এইটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা তলতো শূন্য নহয় গতিকে এক p/q আহি প্ৰকাশ কৰিব পাৰিছোঁ গতিকে এটা পৰিমেয় সংখ্যা আকৌ যদি আমি চাওঁ 0/1 মানে কি 0 × 1/1 শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য পাম এইটো শূন্য হয় গতিকে শূন্য এটা পৰিমেয় সংখ্যা হয় বুজি নাই পোৱা আৰু এটা বেলেগকৈ আমি দেখাব পাৰোঁ তেতিয়াহ'লে যে 0/5 0/5 হ'লে 0 × 1/5 তেতিয়াহ'লে কি হ'ব এইটো শূন্য এইটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা তলতো শূন্য নহয় গতিকে p/q প্ৰকাশ কৰিব পাৰি আকৌ যদি শূন্যৰ লগত এইটো পূৰণ কৰি দিওঁ হ'লে আকৌ উপৰি ই শূন্য হ'ব গতিকে আমি গম পালোঁ যে শূন্যটো পৰিমেয় সংখ্যা হয় বুজি পাইছা তাৰপিছত কৈছে যে 2 নম্বৰত কৈছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে 2 নম্বৰ কৈছে যে 3 আৰু 4 মাজত 3 আৰু কি 4 মাজত থকা 6টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব কৈছে এতিয়া এইটো কৰিবলৈ একেবাৰে সহজ কেনেকৈ ধৰণে চোৱা 3 ধৰণে 3টো আমি কেনেকৈ কৰিলোঁ কেইটা উলিয়াব কৈছে এটা ভগ্নাংশত প্ৰকাশ কৰিব 3 এই ভগ্নাংশত কেইটা উলিয়াব কৈছে 6টা হ'লে আমি কি কৰিম এইটো 3টোৰ ওপৰত ল'ব ন হৰ কৰিম হৰটো কি হ'ল 6টা 6 লগত একেটা যোগ কৰিলে কিমান হ'ব 6টা উলিয়াব দিছেনে তাৰ লগত সদায় একেটা যোগ কৰিব যিমানটা উলিয়াব দিয়ে 5টা হ'লে 5 যোগ 1 6টা হ'লে 6 যোগ 1 7টা হ'লে 7 যোগ 1 6টা কৈছে 6 যোগ 1 হ'লে 7 হ'ব তেতিয়াহ'লে 6 × 7 হ'ল এইটো 7 হ'ল আৰু এইটো কি কৰিব লাগে এইটোৰ লগত এইটো পূৰণ কৰিব লাগে 3 7 হ'ল কিমান 21 বুজি পাইছানে এই 7টো ক'ৰ পৰা আহিলে এইটো আমি ভগ্নাংশ বনাব লাগে ভগ্নাংশৰ ওপৰতো ল'ব তলতো হৰ যিমান সংখ্যক উলিয়াব দিয়ে 6টা বুলি কৈছে গতিকে 6টা হ'লে একটা যোগ কৰি দিব লাগে ক'ত যে হৰটোৰ লগত গতিকে আমি পালোঁ যে 6টা কৈছে 6 × 7 হ'ল আকৌ 21টো ক'ব পালোঁ এইটো পূৰণ কৰিব লাগে 3 7 হ'ল 21 আৰু 4 হ'ল 4 হ'লে তলতো কি হ'ল 6টা আছিলে 6 × 7 হ'ল তলতো হৰ একে হৰ হ'ল হৰ একে হৰ বিশিষ্ট হ'ল তাৰপিছতে এইটো লগত পূৰণ কৰিব লাগে 4 × 7 হ'ল কিমান 28 এতিয়া আমি চাম এতিয়া গতিকে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কি 6টা হ'লে কি কৈছে মাজত বুলি কৈছে গতিকে এতিয়া মাজত বুলি ক'লে এইটো 3 আৰু এইটো কি 4 গতিকে মাজত বুলি 3 আৰু 4 ধৰি নহয় মাজত এয়া ভিতৰত মাজত গতিকে মাজত বুলি ক'লে আমি কি কৰিম মাজত বুজি পাইছা গতিকে 3 আৰু 4 নহয় 3 আৰু 4 মাজত থকা গতিকে মাজত হ'লে কি হ'ব এইটো হ'লে এইটো 3 হ'ল এইটো হ'লে এইটো 4 হ'ল এইটো 7 21 3 বাৰ কৰিলোঁ 28 7 4 গ'ল গতিকে এইটো 4 হ'লে এইটো 3 হ'ল তেতিয়াহ'লে মাজত হ'লে কি হ'ব মাজত হ'লে এইটোতকৈ ডাঙৰ হ'ব 3তকৈ ডাঙৰ হ'ব 4তকৈ সৰু হ'ব তেতিয়াহ'লে 22তকৈ ডাঙৰ কি হ'ব 21তকৈ ডাঙৰ 22 তলতো সৰহকৈ থাকিব 23 এইটো ডাঙৰ হয় 21 হ'ল নে 22 23 24 25 26 27লৈকে হ'ব 28 নহয় 7 24/7 25/7 26/7 27/7 এটা হৈছিলে 6টা 1 2 3 4 5 6 এতিয়া এই এনেকৈ ধৰণে যদি কৰা হয় তেতিয়াহ'লে যিমানটা বিচাৰে আমি সেইটাকে সিমানটাকে উলিয়াই দিব পাৰোঁ ইয়াৰ বিভিন্ন ধৰণে কৰিব পাৰি কিন্তু মই ভাবিছোঁ এইটো একেবাৰে সহজ বা আটাইতকৈ ভাল লগা সহজ নিয়ম বুলি ভাবিছোঁ গতিকে এইটো তোমালোকক আগবঢ়ালোঁ গতিকে বুজি পাইছা যে এইটো এনেকুৱা ধৰণৰ মাককে দেখাইছোঁ 3 আৰু 4 মাজত থকা গতিকে 3 আৰু 4 যি সংখ্যাই নিদিয়ে আমি সেইটো এনেকৈ ধৰণে চাম যে 6টা উলিয়াব কৈছে 6টা উলিয়াব ক'লে আমি কি কৰিম
যিটো উলিয়াব কয় তাৰ লগত 1টা যোগ কৰিব লাগে 6টা আছে নে 6 লগত 1টা যোগ কৰিছোঁ 7 হ'ল এতিয়া 7 হ'ল তলতো হৰটো 7 হ'ল 3 7 গুণ এইটো 21 হ'ল আৰু এইটো আনটো সংখ্যা আছে 4 এতিয়া তলতো 7 হ'ল একে হৰ বিশিষ্ট কৰিলোঁ তেতিয়াহ'লে কি হ'ল এইটো 7 হ'ল 4 7 গুণ 28 হ'ল তেতিয়াহ'লে ইহঁতৰ মাজত বুলি কৈছে 3 আৰু 4ক ধৰি নহয় ইহঁতৰ মাজত থকাখিনি এতিয়া মাজত কি হ'ব এইটো 21 আৰু 28ৰ মাজত কি হ'ব যে তলত একে থাকিব 7 21 আৰু এইটো 22 23 24 25 26 27 তেতিয়াহ'লে 3 আৰু 4 মাজত থকা ছটা পৰিমেয় সংখ্যা হ'ল 22 22/7 23/7 24/7 25/7 26/7 আৰু 27/7 গোটেইটো বুজি পাইছে এতিয়া কিতাপতো এটা প্ৰশ্নহে দিয়া আছে গতিকে তোমালোকে ঘৰত কি কৰিবা যে এই এনেকুৱা ধৰণৰ প্ৰশ্ন কেইটামান কৰিবা কেনেকৈ কৰিবা মই দেখাইছোঁ চোৱা এইখিনি প্ৰশ্ন মই তোমালোকক লিখি নিদিওঁ তোমালোকে নিজে কৰিবা এনেকৈ ধৰণে কৰিবা 3 আৰু 4 মাজত থকা কি কৰিবা দুটা উলিয়াবা এটা উলিয়াবা ঠিক আছে প্ৰশ্ন ধৰা এটা উলিয়ালে কি হ'ব তলত 1 লগত 1 যোগ কৰিলে 2 হ'ব 2 3 গুণ 6 হ'ব 1 2 হ'ব 2 4 গুণ 8 হ'ব তেতিয়াহ'লে বুজি পালা নহয় 7 বাই কি হ'ব 2 হ'ব তাৰপিছত আহিলে বি তোমালোকে এনেকুৱাখিনি প্ৰশ্ন ঘৰত কৰিবাচোন 3 আৰু 4 মাজত থকা দুটা উলিয়াব পাৰিবা নহয় দুটা হ'লে কি কৰিব লাগিব যে এইটো কি হ'ব 2 লগত 1টা যোগ কৰিলে 3 হ'ব এইটো 3 হ'ব তেতিয়াহ'লে এইটো 3 হ'ব তাৰপিছতে কি হ'ব এইটো 3 হ'লে এইটোৰ লগত এইটো 3 3 গুণ এইটো তেতিয়া 9 হ'ব তাৰপিছত 2 লগত 1 যোগ কৰিলে 3 হ'ব 3 4 গুণ তেতিয়াতো 12 হ'ব তেতিয়াহ'লে 3 আৰু 4 মাজত থকা দুটা পৰিমেয় সংখ্যা তোমালোকে লিখিব পাৰিবা নহয় এনেকৈ ধৰণৰ ইহঁতৰ মাজত লিখি দিবা তাৰপিছতে তোমালোকে অংক তেতিয়াহে পাৰিবা চোৱা এই অংকটো তোমালোকে যদি শিকিছা তেতিয়াহ'লে এইটো নিচিনাকৈ বাকী নিজে এইখিনি অংক সমাধান নিজে ঘৰত অনুশীলন কৰিব লাগিব সেইটো কেনেকৈ ধৰণে কৰিবা চি 3টা ল'বা এনেকুৱা ধৰণে 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা এনেকৈ ধৰণে 15 20টা কৰিবাচোন এনেকৈ ধৰণে 3 আৰু 4 মাজত তেতিয়া তোমাৰ কি হ'ব যেতিয়া অংকটো তোমাৰ মনত থাকিব অংকটো লিখা প্ৰেক্টিছ হ'ব আখৰ লিখা ভাল মানে কি হ'ব আখৰবিলাক ভাল হ'ব লিখাটো খৰ হ'ব তাৰ অংক কৰি ভাল লাগিব যেতিয়া অংকটো বুজি পাবা এনেকুৱা ধৰণে বুজি পোৱা অংক কৰিলে অংক কৰি ভাল লাগিব যেতিয়া অংক কৰি ভাল লাগিব তেতিয়াহে তুমি অংক পোৱা হ'বা এনেই ধেৰ আমি বহুত পাইছোঁ বুলি ক'লেও অংক আমি অনুশীলন কৰি থাকিব লাগিব গতিকে অনুশীলনটো এনেকৈ ধৰণে কৰিবাচোন ভাল লাগিব তাৰ 3 আৰু 4কে লৈ নাথাকিবা 3 আৰু 4 নহয় তোমালোকে এনেকৈ ল'বা আৰু কি কৰিবা এনেকৈ ধৰণে এইটো কৰিবাচোন শুনো এইখিনি নিজে ঘৰত অনুশীলন কৰিবা গণিতটো নিজে অনুশীলন কৰিব লাগিব বেলেগ কথা নাই 1 আৰু কি 2 ল'বা 1 আৰু 2 ল'বা 1 আৰু 2 মাজত হ'লে কি হ'ব যে এটা উলিয়াবা দুটা উলিয়াবা এনেকৈ ধৰণে পাৰিবা নহয় মই ধৰি লৈছোঁ 1 আৰু 2 মাজত কেইটা দেখাইছোঁ 4টা পৰিমেয় সংখ্যা উলিয়াব 1 আৰু 2 মাজত 1 হ'ল নহয় 4 কেইটা কৈছে 4টা 4 হ'ল নহয় তলত কি কৰিম 4 লগত 1টা যোগ কৰিলে কি হ'ল 5 5 গুণ 5 আৰু আনটো কি হ'ব আৰু আনটো হ'ব 2 আছে 2 হ'ল কেইটা উলিয়াব আছে 4টা 4 লগত 1টা যোগ কৰিলে 4 × 5 তাহলে এইটো কোন কৰিলে 2 5 গুণ 10 তেতিয়াহ'লে কি হ'ল 2 5 গুণ এইটো 10 হ'ল এতিয়া 1 আৰু 2 মাজত থকা 4টা পৰিমেয় সংখ্যা কি হ'ব এইটো তলতো একে থাকিব হৰটো তেতিয়াহ'লে এইকেইটা হ'ব এইটো ওপৰত এইটো কি হ'ব 5 আৰু 10 ভিতৰত 5 হ'লে 6 6/5 7/5 8/5 9/5 কেইটা হ'ল 4টা কৈছিলোঁ 1 2 3 4 গতিকে 1 আৰু 2 মাজত থকা তোমালোকে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা এনেকৈ ধৰণে 20টামান কৰি দিবাচোন 30টামান পাৰিলেতো আৰু ভাল এনেকৈ কৰিবা তেতিয়া তোমাৰ বিষয়বস্তু কি হ'ব আখৰ লিখা খৰ হ'ব পটাপট অংকটো আয়ত্ব কৰিব আৰু এই অংকটো পৰীক্ষাৰ ওচৰত কৰিব নালাগে এইটো জাষ্ট এবাৰ চাই দিলে হ'ব তেতিয়া অংকটো তুমি পৰা হৈ যাব তেতিয়াহ'লে আমি বুজি পালোঁ যে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিবলৈ পাৰিম এতিয়া এনেকৈ ঘৰত কৰিবা আৰু তোমালোকে এনেকৈ ধৰণে কি কৰিবা কুৱেশ্যন বেংক কিনি ল'বা ঘৰত কুৱেশ্যন বেংক কৰিবা আৰু এনেকৈ ধৰণে কৰিলে তোমালোকৰ বিশ্বাসটো বাঢ়িব অংক পাৰিবা অংকটো ভয়টো নাইকিয়া হ'ব তাৰপিছত নিচিনা হৈ যাব তাৰপিছত আহিলে 3 নম্বৰটো কৈছে কি 3 নম্বৰটো হ'ল 3 নম্বৰটো কৈছে 3/5 আৰু 4/5 3/5 আৰু কি 4/5 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা গতিকে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা এইটোতো অলপ বেলেগ এইটোতে এনেকুৱা ধৰণে ডাইৰেক্ট ভগ্নাংশ আছিলে কেইটা কৈছে
5টা উলিয়াব কৈছে গতিকে 5টা হ'লে একটা যোগ কৰিলে কি হ'ব 5 একে 6 হ'ব হয়নে নহয় তেতিয়া এটা আমি কেনেকৈ ধৰণে কৰিম চোৱা যদি 3/5 3/5 হ'ল যেটো কি কৰিলো 3 আৰু 5 কি কৰিলো 5 একে কেটা 5টা উলিয়াব কৈছিল গতিকে 5টা হ'ল নহয় একটা যোগ কৰিলে 6 হ'ল তোমালোকে দেখিছা গতিকে 6 হ'ল নহয় 6 এটা পূৰণ কৰিলো তেতিয়াহ'লে 6 পূৰণ কৰিলে কি হ'ল 3 6 গুণ 18 6 5 গুণ 30 আৰু এইটো কি হ'ল 4/5 4/5 হ'লে কি হ'ল 4 into 6 4 into কি 6 আৰু 5 into 6 6 5 গুণ 30 একে হৰৰ বিশিষ্ট 6 4 গুণ 24 24 এটাকে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পূৰ্ণিমীয় সংখ্যা হ'ল কি 5টা পূৰ্ণিমীয় সংখ্যা কি হ'ব যে 18 আৰু 24 18 পিছত কি হ'ব 19 19 30 20/30 21/30 22/30 আৰু কি হ'ব 23/30 কেইটা আছিলে 5টা হ'ল নাই এটা দুটা তিনিটা চাৰিটা 5টা আমি পাৰিলোঁ গতিকে তোমালোকে এনেকুৱা ধৰণে আৰু কেইটামান নিজে উদাহৰণ ল'ব জানিবনে পাৰিবা নিশ্চয় গতিকে সেইকেইটা তুমি এনেকুৱা ধৰণে ল'ব পাৰা যে 2/5 আৰু কি 3/5 আৰু বিভিন্ন ধৰণৰ উদাহৰণ এইটো বুজি পালা প্ৰত্যেকে অকণমান কৈ দিছোঁ যে এইটো 3/5 আৰু এইটো 4/5 দিছে গতিকে কেইটা উলিয়াব কৈছে 5টা উলিয়াব কৈছে 5টা কৈছে কাৰণে একটা যোগ কৰি দিব লাগে গতিকে 5 একে 6 তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভগ্নাংশ যদি হৈ থাকে তেতিয়াহ'লে আমি ওপৰে তলে সেইটো পূৰণ কৰি দিব লাগে তেতিয়াহ'লে 6 পূৰণ কৰিলোঁ 3 18 6 5 30 আৰু আনটো ভগ্নাংশ আছে 4/5 গতিকে আনটো পৰিমেয় সংখ্যা গতিকে পৰিমেয় সংখ্যাটো ওপৰলৈ কি কৰিব 6 পূৰণ কৰিলোঁ 6 পূৰণ কৰিলে কি হ'ব যে এইটো 6 4 গুণ 24 6 5 গুণ 30 একে হৰৰ বিশিষ্ট তেতিয়াহ'লে সিহঁতৰ মাজত 18 আৰু 24ৰ মাজত হ'লে কি হ'ব এইটো 18তকৈ ডাঙৰ হ'ব 24তকৈ সৰু হ'ব 19 20 21 22 30 তেতিয়াহ'লে 19/30 20/30 21/30 22/30 আৰু 23/30 এইবিলাক হ'ল এনেকৈ ধৰণে গতিকে তোমালোকে এনেকৈ ধৰণে আৰু কেইটামান উদাহৰণ ল'বা আৰু কুৱেশ্যন বেংক এইবিলাক কিনি ল'বা তেতিয়াহ'লে কি হ'ব তোমালোকে বিষয়বস্তুটো তেতিয়া আৰু স্পষ্ট হৈ যাব এতিয়া মই দিওঁৱে তোমালোকক 2/5 3/5 তাৰপিছতে কি আহিলে 2/7 3/7 এনেকুৱা ধৰণৰ নিজে কেইটামান উদাহৰণ বনাই কৰি চাবাচোন তাৰপিছতে ইয়াতে কেইটা কৈছে 5টা কৈছে তুমি কি কৰিবা এটা কৰিবা দুটা কৰিবা তিনিটা একেধৰণে সেইটো অংকৰ নিচিনাকৈ 4টা কৰিবা ইহঁতৰ মাজত থকা 3/5 আৰু 4/5 ৰ মাজত থকা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 20টা 30টা লৈকে কৰি চাবাচোন তেতিয়া অলপমান দীঘল হ'ব কিন্তু তুমি কি হ'ব তোমাৰ বিশ্বাসটো বাঢ়ি বাঢ়ি যাব আৰু আখৰবিলাক ধুনীয়া হ'ব অংকটো তোমাৰ কাৰণে সহজ হৈ পৰিব গতিকে আমি এইটো প্ৰত্যেকে বুজি পাইছোঁ পাৰিম তাৰপিছত কৈছে যে কি যে উক্তিসমূহ সঁচা নে মিছা লিখা কৈছে গতিকে উক্তিসমূহ চাবলৈ তোমালোকে প্ৰশ্ন লিখিছা গতিকে উক্তিসমূহ কৰাৰ আগতে আমি কি হৈছে আমি এটা কথা শিকিছোঁ যে সেই কথাটো কি আমি প্ৰথমে পাইছোঁ কি এটা স্বাভাৱিক সংখ্যাটো কি এইটো 1 2 3 এনেকুৱা ধৰণৰ নেচাৰেল নাম্বাৰখিনি পাইছোঁ তাৰপিছতে পালোঁ কি আমি পাইছোঁ পূৰ্ণ সংখ্যাত কি থাকে যে হোল নাম্বাৰ তাত শূন্যটো থাকে বাকী স্বাভাৱিক সংখ্যাখিনি লগ লাগি থাকে তাৰপিছত থাকে কি অখণ্ড সংখ্যা কি থাকে এইখিনি থকাৰ উপৰিও ইয়াত -1 -2 -3 ঋণাত্মক অখণ্ড সংখ্যাখিনি থাকে এইটো হ'ল জেড তাৰপিছতে থাকিলে কি এইখিনি সংখ্যা থাকিলে সেইখিনি আমি পালোঁ এই সংখ্যাখিনি নাম কি 1/2 22/7 3/5 এনেকুৱা ধৰণৰ যিবিলাক ভগ্নাংশ দুটা অখণ্ড সংখ্যা অনুপাত হিচাপে পাওঁ এই সংখ্যাবোৰ কি যিটো এইটো হ'ল কি অৰিজিনেল নাম্বাৰ এইটো হ'ল পৰিমেয় সংখ্যা তেতিয়াহ'লে কি আমি এই যিটো এতিয়া আমি চিত্ৰটো যদি চাওঁ তেতিয়াহ'লে আমি গোটেই কথাখিনি স্পষ্ট হ'ব কি যে সকলো স্বাভাৱিক সংখ্যাই কি সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা সকলো স্বাভাৱিক সংখ্যা কি পৰিমেয় সংখ্যা গতিকে আমি যদি এইফালে চাওঁ কাৰ্ভ চিন যদি মাৰি দিওঁ তেতিয়াহ'লে তলৰ পৰা সকলোবিলাক কি হয় ওপৰলৈ এইটো য়েছ হয় যে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় সকলো স্বাভাৱিক সংখ্যা কি
পৰিমেয় সংখ্যা হয় আকৌ যদি উলটাকে চাওঁ এই কাৰোবাত যদি আমি বাহিৰৰ পৰা মাৰোঁ তেতিয়াহ'লে কি হ'ব এফালে যদি আমি মাৰোঁ তেতিয়াহ'লে কাৰোবাত যদি বাহিৰৰ পৰা হয় তেতিয়াহ'লে কি হ'ব সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হৈ যাব নহয় সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হৈ যাব নহয় সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয় গতিকে এইটো কি হ'ব এইফালৰ পৰা চালে আমি পালোঁ ওপৰৰ পৰা সকলোখিনি ন আৰু এইফালৰ পৰা সকলোবিলাক ভিতৰৰ পৰা সকলোখিনি য়েছ কাৰণ সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় সকলো স্বাভাৱিক সংখ্যাই কি পৰিমেয় সংখ্যা হয় আৰু ওলোটাকে সকলো পৰিমেয় সংখ্যাই কি সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় সকলো পৰিমেয় সংখ্যাই কি পূৰ্ণ সংখ্যা নহয় সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয় আকৌ যদি আমি ভিতৰকেইটা চাওঁ সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এইখিনি এতিয়া তোমালোকে অংক কি কৰিব পাৰিবা না এতিয়া এইটোৱে কথা এক নম্বৰত কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা গতিকে এইকেইটা তোমালোকৰ যিটো তোমালোকে এইকেইটা কৰিবা এই চিত্ৰটো বুজি পালেখিনি মই ভাবিছোঁ কৰিবলৈ একেবাৰে সহজ মই ক'লোঁ আপোনালোকে কৰিছে যে এইফালৰ পৰা আমি চাওঁ গোটেইখিনি য়েছ আৰু এইফালে চালে ন কেনেকৈ সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা সকলো স্বাভাৱিক সংখ্যাই কি পৰিমেয় সংখ্যা আৰু ওলোটাকে নহয় সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় সকলো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয় এইফালৰ পৰা ভিতৰৰ পৰা যদি চাওঁ গোটেইখিনি য়েছ আৰু বাহিৰৰ পৰা যদি চাওঁ ন নহয় গতিকে বুজি পাইছেনে এটা উদাহৰণ আমি চাওঁ যে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কেলৈ শূন্য পূৰ্ণ সংখ্যাটো স্বাভাৱিক সংখ্যা নহয় সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় কেলৈ নহয় কাৰণ এই ঋণাত্মক অখণ্ড সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় আকৌ সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় কিয়নো যে ই এনেকুৱা ধৰণে দুটা সংখ্যাৰ অনুপাত হিচাপে থকা এনেকুৱা ভাগ হৈ থকা খণ্ডিত হৈ থকা ভগ্নাংশ হৈ থকা কি হয় এই সংখ্যাবোৰ অখণ্ড সংখ্যা দুটা সংখ্যা নহয় গতিকে সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় গতিকে আমি এইখিনি পাইছোঁ পিছৰ পৰ্যায়ত তোমালোকক মই প্ৰথম আৰম্ভ কৰিছোঁ পিছৰ পৰ্যায়ত তোমালোকে এইখিনি যিমানখিনি জানো দিবলৈ চেষ্টা কৰিম তোমালোকে এই চেনেলটো অনিল ফুকন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যেতিয়া মই ক্লাছবিলাক দিম তোমালোকে পাই থাকিবা ধন্যবাদ